যোৱা 17 জুনত নিচামুক্ত ভাৰত অভিযানৰ অধীনত গঠিত প্ৰহৰী ক্লাবসমূহৰ অভিমুখীকৰণ অনুষ্ঠানটো উত্তৰ লখিমপুৰ জিলাৰ পুথিভঁৰাল অডিটৰিয়ামত আয়োজন কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়, মাননীয় আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত জিলা আয়ুক্ত মহোদয়, সমাজ কল্যাণ বিভাগ, জিলা সমাজ কল্যাণ বিষয়া, জিলা কাৰ্যক্ৰম বিষয়া, সমগ্ৰ শিক্ষা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ কুইন বৰুৱা, ডক্টৰ সামিউল আখতাৰ বৰবৰা আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। নিচামুক্ত অভিযান উত্তৰ পূব ভাৰতৰ সমন ব্যক্তি দুষ্মন্ত হাজৰিকাই ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰহৰী ক্লাবৰ প্ৰয়োজনীয়তাৰ ওপৰত এক আলোকপাত কৰে। অনুষ্ঠানটিৰ সঞ্চালনা কৰে প্লাবিতা দাসে আৰু সমন্বয়কৰ দায়িত্বত থাকে প্ৰিয়ংকা বৰুৱা আৰু জিলা সমন্বয়ক PMMVY, উপাসনা পূজাৰী LDA আৰু পোষণ অভিযানৰ জিলা কাৰ্যকৰ্তাসকল। অনুষ্ঠানটি জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা প্ৰশাসন শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত হয়। অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল নিচামুক্ত জীৱন থিমত এক চিত্ৰ অংকন প্ৰতিযোগিতাৰ, যাৰ পুৰস্কাৰ বিতৰণৰ অনুষ্ঠানত অন্তত কৰা হয়। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে মিলি নিচাৰ বিৰুদ্ধে প্ৰতিজ্ঞা গ্ৰহণ কৰি অনুষ্ঠানটো সফলভাৱে সামৰণি মাৰে। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, আছাম নিউজ 24।